নক'বলগীয়া গায়ক গায়িকা অভিনেতা অভিনেত্ৰীৰ ৰাজনীতিলৈ যোৱাত কি যে অসাধু দ্ৰুততা মহাশয়াসকল মনত ৰাখিব সময় আপোনাৰ হাতত নাই সময় আমাৰ হাতত চৰিত্ৰৰ স্খলন ঘটিছে আপোনালোকৰ প্ৰথমে নিজৰ ঘৰখন চম্ভালিব শিকক তাৰ পিছত দেশ চম্ভালিব দ্বিতীয়তে নিজৰ মুখেৰে ওলোৱা ভেকেটা গন্ধ আঁতৰাওক পিছত সমাজ পৰিষ্কাৰ কৰিব তৃতীয়তে ভাষা শুদ্ধকৈ ক'বলৈ শিকক তাৰ পিছত শিৰ ফুৰাই ভাষণ দিয়ক চতুৰ্থতে ৰাস্তাত পৰি থকা ভিক্ষাৰীৰ খবৰ লওক নিজৰ গাঁৱৰ দুখীয়াখিনিৰ কথা ভাবি তেওঁলোকক সহায় কৰক তাৰ পিছত প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰিব ইত্যাদি মিছাতে হৈ চৈ কৰি আমাৰ মূৰবোৰ বেয়া নকৰিব আমি সিদ্ধান্তত অটল